Hey guys, welcome back to my channel with another interesting video. So finally আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ আগত উপস্থিত হলো। তো গাইস আজি আমি আঁকিবলৈ গৈ আছো সুৰবিৰ এখন ফটো। ভিডিওটো বহুত বেছি ধামাকা হ'বলৈ গৈ আছে কিয়নো ফটোখন বহুত ধুনীয়া হয়, বহুত বেছি ক্লিয়াৰিটি হয়। তো ফটোখন পুৰা ৰিয়েলিষ্টিক বনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক ভিডিওটো। তো লগতে আৰু এটা কথা কওঁ, আপোনালোকে আগৰ ভিডিওকেইটাত বহুত বেছি সাপোৰ্ট কৰিছে, বহুত বেছি মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। কিয়নো আপোনালোকৰ মৰম আশীৰ্বাদ পালে আগুৱাই যাবলৈ এটা উৎসাহ পোৱা যায়। তো আপোনালোকে যিমানখিনি পাৰে মৰম আশীৰ্বাদ দি যাবলৈ চেষ্টা কৰিব আৰু মইও আপোনালোকৰ কাৰণে বহুত ধুনীয়া ধুনীয়া ভিডিওবিলাক আনিবলৈ চেষ্টা কৰিম আৰু নতুন নতুন খুব ধুনীয়া ব্লগিংবিলাক আহিব কিয়নো আমি নতুন নতুন প্লেছত যোৱাৰ এটা প্লেনিং কৰি আছো। খুব সোনকালে সেই ভিডিওবিলাক আপোনালোকে পাব। তো বহুত বেছি দেৰি নকৰিব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো তেতিয়াহে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে সোনকালে পাব। চ' ছাবস্ক্ৰাইবটো কৰি ল'ব। তো গাইজ ফাইনেলি আফটাৰ 4 days ফেচৰ যিখিনি মেইন পাৰ্ট আছিলে সেইখিনি বস্তু মই ক্লিয়াৰ সেইখিনি মই আঁকিলোঁ। তো আপোনালোকক মই এবাৰ বেক কেমেৰা ভালদৰে দেখাই দিছোঁ। তো গাইজ আছিলে ভিডিওটো মানে আছিলে যদি এই ভিডিওটো অকণমান হ'লেও ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ একেবাৰে নাপাহৰিব আৰু ফটোখন আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজিলৈ ভিডিওটো ইমানেই আছিলে। জয়